আমি ক'লোহেঁতেন জেলত পঠোৱালে, তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, ভচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে, আজি সিহঁতি একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কি অসমৰ জনতাক লৈ পেলাই কি ধেমালি কৰি আছে নেকি? আৰু আপোনাৰ ইমানেই বেয়া লাগি আছে নে এযোৰ কাপোৰ পিন্ধি সিহঁতো জেলত আছে, মাটিত শুই আছে, ইমানেই বেয়া লাগিছে নে আপোনাৰ? সিহঁত ক্ৰিমিনেল হয়, বুজিছে? আপুনি কি অসমৰ ৰাইজক কি ক'ব বিচাৰিছে নাজানো। ইহঁত ক্ৰিমিনেল হয়, ইহঁতে কি কিহত থাকিব? ডালমত থাকিব নেকি? হে, ইহঁতে কি ব্ৰেণ্ডেড কাপোৰ পিন্ধিব নেকি? আপুনি কি কথা আৰু কয় যে মাটিত শুই আছে, জামিন ল'ব পৰা নাই? কথা কিন্তু আচলতে ভাল লগা নাই দেই। আপুনি অসমৰ ৰাইজক লৈ পেলাই বহুত ধেমালি কৰি আছে, নাপায় তেনেকৈ কৰিব। দোষী যদি হৈছে, দোষীক আপুনি শাস্তি দিয়াৰ ব্যৱস্থা কৰক। আপুনি কৈ আছে যে আজি 10-15 দিন হৈ গ'ল মাটিত শুই আছে, আৰু মাটিত শুই পেলাই সিহঁতে কিহত হ'ব? কি কথা ক'ব আহিছে? ইহঁত দোষী হয়, দোষীক মাটিতে হ'ব লাগিব। আৰু ইহঁততো কোনো ব্ৰেণ্ডেড কাপোৰৰ দৰকাৰ নাই নহয়। আৰে আমি নগাঁও জেলত যাওঁ কেতিয়াবা, দেখা পাওঁ নহয় কেনেকৈ থাকে কয়দীবিলাকে, কেনেকৈ থাকে আমি দেখা পাওঁ। ব্ৰেণ্ডেড কাপোৰত নাথাকে, সিহঁতে খুব ডাঙৰ ডাঙৰ কিং চাইজ বিচনাতো নাথাকে, সিহঁতে মাটিতেই থাকে, আমি দেখা পাওঁ। আমি নগাঁও জেলত কেইবাবাৰো ভিজিট কৰিছোঁ, দেখিছোঁ। আপুনি মানে কথাবিলাক যেনেকৈ কৈ আছে, মানে এনেকুৱা লাগি আছে যে আপুনি অসমৰ ৰাইজক লৈ পেলাই ধেমালিহে কৰি আছে, আৰু একো কৰা নাই, বুজিছে? এইবিলাক বাদ দিয়ক, আপুনি এইবিলাক কমেণ্ট কৰা বাদ দিয়ক। আপুনি দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰক, যি শাস্তি হয় সেইটো দিয়াৰ ব্যৱস্থা কৰক, বুজিছে? কাৰণ এখন সংবিধান আছে দেশখনৰ, সংবিধানৰ হিচাপ মতে যেনেকৈ শাস্তি পায় সিহঁতে পাব লাগে, তেনেকৈ শাস্তি দিয়াৰ ব্যৱস্থা কৰক। এইটো লৈ পেলাই আৰু লম্বা নকৰিব, কাহিনীটো আৰু লম্বা নকৰিব, ইমানতে শেষ কৰি দিয়ক। এইফালে ইলেকশ্যন আহি আছে, ইলেকশ্যনো খেলিব লাগিব। কেইটা কৰিব অসমৰ ৰাইজে? এইফালে বস্তুৰ দাম মূল্যবৃদ্ধি হৈ আছে, সেইবিলাক লৈ পেলাইতো এইবিলাক চব এৰিলেই এতিয়া। মূল্যবৃদ্ধিৰ কথাই নাহে, চাকৰি বাকৰি এই কোনো সংস্থাপনৰ কথাই নাহে। আপুনি এতিয়া এক আছিলে মিয়াৰ পিছত আহি গ'ল, এতিয়া জুবিনদাৰ ন্যায়টো দিবই নোৱাৰে, আবুল তাবুল কথাবিলাক কৈ আছে, ভাল লগা নাই, বুজিছে? সময় একেবাৰে শেষ হৈ আছে, কিবা এটা কৰক অসমৰ ৰাইজৰ কাৰণে, বুজিছে? আৰু এইটো জুবিনদাৰ এইটো শেষ কৰক। দোষী যদি হৈছে, আপুনি কৈছে যে ইহঁত অলৰেডি সিহঁত দোষীক আপুনি শাস্তি দিয়াৰ ব্যৱস্থা কৰক, আৰু চেপ্টাৰটো ক্ল'জ কৰক। হা, তো জুবিনদা সদায় অমৰ হৈ থাকিব আমাৰ মাজত, অসমবাসীৰ মাজত, বিশ্ববাসীৰ মাজত। তো জুবিনদাৰ আত্মসন্তুষ্টিৰ কাৰণে আপুনি যেনেকৈ ন্যায় দিয়াৰ ব্যৱস্থা কৰি আছে, নাজানো কেনেকৈ কি কৰি আছে, প্ৰচেছ কিন্তু বহুত লম্বা হৈ গৈ আছে। প্ৰচেছটো সৰু কৰি দিয়ক। আৰু ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ কাৰণে অসমৰ ৰাইজে এতিয়ালৈকে প্ৰিপেয়াৰো হ'ব পৰা নাই, কাক ৰাখিব কাক নাৰাখে, কোনটো দলত ভোট দিব, কোনটো এতিয়ালৈকে কোনো চিন্তাই কৰিব পৰা নাই। জুবিনদাৰ ন্যায় আগত দিয়ক, পিছত চব এটা এটাকৈ চব কৰক। সংস্থাপনটো নাই অসমত, টোটেলি সংস্থাপন নাই। অসমৰ ল'ৰাবিলাক বহিৰাজ্যত গৈ পেলাই কোনো লাইফৰ ৰিস্ক নোহোৱাকৈ কাম কৰি আছে, এমুঠি ভাত খাবৰ কাৰণে। এইবিলাকৰ চিন্তা নাই আপোনাৰ। এক মিয়া কৰি পেলাই 5টা বছৰ নষ্ট কৰি দিলে, কেনেকৈ সময়বিলাক গুচি গ'ল নাজানো। কামটো কি কৰা নাই, সময় পাৰ কৰি দিলে, 5টা বছৰ পাৰ কৰি দিলে, উন্নয়নমূলক কামেই কৰা নাই। কেনেকৈ আগুৱাই যাব অসমখন কওক? অসম আগুৱাই যোৱাৰ কোনো ৰাস্তাই নাই, বা ৰাস্তা তেনেকৈ আপুনি কৰাই নাই যে অসমখন আগুৱাই যাব। আৰু দৰিদ্ৰতাৰ পিনে ঠেলি আছে অসমক। এইবিলাক বাদ দিয়ক, অসমৰ উন্নতিৰ হকে এতিয়াও চিন্তা কৰাৰ সময় আছে, যিকেইদিনে আছে। অন্তিম খণ্ডলৈকে আপুনি চিন্তা কৰাৰ চেষ্টা কৰক এতিয়ালৈকে।